আপোনালোকে এইদৰে কোনে কোনে খৰিচা আৰু কঁঠালগুটি ভাজি খাইছে মোক জনাবচোন। মই দেখুওৱাৰ নিচিনাকৈ মই কঁঠালগুটিখিনি বাকলিৰ সৈতে এইদৰে বইল কৰিছোঁ। আপোনালোকে চাগে ধৰিব পাৰিছে। কুকাৰ এটাতে ধুনীয়াকৈ কঁঠালগুটিখিনি দি তাতে পানী দি বইল কৰিলোঁ। অকণমান নিমখো দিছিলোঁ, মই দেখাবলৈ পাহৰি ল'লোঁ। তাৰপিছত বইল হোৱাৰ পাছত বাকলিখিনি গুচাই এইদৰে মিহি মিহিকৈ কাটি লৈছোঁ। এয়া কাটি হোৱাৰ পাছত অলপ খৰিচা উলিয়াই লৈছোঁ। খৰিচা আপোনালোকে দেখিছিলে অলপ দিনৰ আগত 1 বছৰলৈ খৰিচা ৰেডি কৰি লৈছোঁ। আচাৰো বনালোঁ দেই। আৰু জলকীয়া, খৰিচা, এটা সৰু পিঁয়াজ আৰু কঁঠালগুটিখিনি যোগাৰ কৰি ল'লোঁ। তাৰপিছতে এখন কেৰাহীত মিঠাতেল দি তেল গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি ল'লোঁ। তাতে নিমখ দি অকণমান ভাজি ল'লোঁ। তাৰ পাছতে খৰিচাখিনি দি দিছোঁ। খৰিচাখিনি আগত ভাজি লৈছোঁ কাৰণ খৰিচাত অলপ পানী থাকে, সেইখিনি শুকুৱাই লৈছোঁ। এয়া দেখিছে, ধৰিব পাৰিছেই চাগে। তাৰ পাছতে এয়া যে কঁঠালগুটিখিনি কাটি লোৱা আছিলে তাতে দি দিলোঁ। আগত যদি খৰিচাখিনি ভাজি নলওঁ তেতিয়াহ'লে কঁঠালগুটিখিনি মানে খৰিচাৰ পৰা পানী ওলাই কঁঠালগুটিখিনি আৰু খৰিচা ভাজাটো ভাল নালাগিব খাই। মানে অলপ তিতা তিতা হৈ যাব যে কিবা, সেইটো কাৰণে ভাল নালাগিব। কিন্তু এনেকৈ হ'লে অকণ খৰখৰীয়া টাইপ হৈ যায়, বিৰাট ধুনীয়া লাগে খাই। এয়া গৰম ভাতৰ লগত এনেকৈ খৰিচা আৰু কঁঠালগুটি এইদৰে বহুত ভাল লাগে খাই। আপোনালোকে কোনে কোনে খাইছে এইদৰে জনাবচোন। আৰু কোনে কোনে নাই খোৱা এবাৰ খাই চাব, বহুত ধুনীয়া লাগে খাই।